এতিয়া আয়তীসকলে কিয় মূৰত অনি ল'ব লাগে তাৰ ওপৰত বুজিলে। এই বাগানৰ নাম হ'ল টেমুনি জান। আগত যে আমাৰ দলংঘাট সেয়া আমাৰ শান্তি জান। তাৰ কিনাৰতে সতীৰাধিকা মন্দিৰ আছে। গুৰুজনে যে সতী পৰীক্ষা কৰিছিল 3টা কাঠিৰ তলত পানী আনি যোনগৰাকীয়ে জানটো বন্ধ কৰিব তাৰ নাম সতী ৰাধিকা হ'ব। তেতিয়া এগৰাকী দাস সম্প্ৰদায়ৰ মাইকী মানুহ আহি ক'লে বা পানী গৈ পাৰিনে ক'লে পাৰিবা। তেতিয়া তেওঁ 3টা কাঠিৰ তলত পানী আনিলে 2টাত আহিল 1টাত নাহিল। তেতিয়া গুৰুজনে ক'লে তোমাৰ কিবা দোষ আছে। তেতিয়া তেওঁ অলপ ক'লে যে মই এদিন কলপাত কাটি থাকোঁতে মোৰ মূৰৰ অনিখন ভনীজনৰ আগত খহি পৰিল। সেই দুখটো কাটি নেক্সটবাৰ 3টা কাঠিৰ তলত পানী আনি সেই শান্তি জানতে জানটো বন্ধ কৰি থ'লে। বন্ধ কিয় কৰিলে? গুৰুজনে ভাবিলে এই জানটো যদি খোলা থাকে ব্ৰহ্মপুত্ৰে আহি গংগাক বিয়া পাতি লৈ যাব। সেইকাৰণে তাতে তেওঁ জানটো বন্ধ কৰিলে আৰু তেতিয়াৰ ব্ৰহ্মপুত্ৰ পানী আহিলে সেই শান্তি নামে ফিৰি যায়, সেই কেম্পাছলৈ সোমাব নোৱাৰে। আৰু টেমুনি নামটো হ'ল যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীয়ে দ্বাৰকাৰ পৰা বৰদলৈ আহিছিল ঘূৰি যাওঁতে ৰুক্মিণী তামোল খোৱা সোণৰ টেমাটো এই পুখুৰীটোত পৰি গ'ল। পৰি যোৱাৰ কাৰণে তাৰ নাম হ'ল টেমুনি জান। আৰু এই জানটো বৰদোৱাৰ পৰা শদিয়ালৈকে আছিল। বৰদোৱাৰ পৰা শদিয়ালৈকে আছিলে মানে। গুৰুজল ক'ত জন্ম